পিতা গছৰ ফুলা ঠাৰি সৰু থাকোতে খাইছিলো বিৰি কি হে বাইদেউ জংগলী এটা আমার বাইদেউ এটা আমার বাইদেউ জঙ্গলি বাইদেউ এই ড্রেস থেকে মজা সামনে হইছে এ রে এরিয়া জিলেলে এবারে সিমন্ট ওলাই আছে তলে দি তাই ভেলা তলে দি আপনি কি সিপালে কল দিয়েছে জিলেলে আয়ো মাকুটা কাতে লুকিয়েছে ওর পে রিয়েন যায় ইতালি এ পাখি ইতা লয় দিছে हेलो फ्रेंड्स आज आमार जंगली भिडिओ হৈ আছে এই আদিম মানুহ কেনেকুৱা লাগছি জংগলি ড্ৰেছটো দেখাই দিয়া এই পাত এইলা বাহপাত গিলা আলে দিয়া এইলা কেনেকুৱা অনুভৱ কেনেকুৱা এনেকুৱা ভাল কি কি আমি জংগলত এফালে কেমেৰাটো এফালে লৈ আহা জংগলত কি কি হেৰি ভাই বনাওয়া দি মেকআপ ফাইনালি আমাৰ জংগলৰ ভিডিঅ'ৰ কাৰণে প্ৰস্তুত এইগিলা ৰজা মহাৰজা এইগিলা কত জংগলত যাব আজি কেনে অনুভৱ কেনে দাদা খুব সুন্দৰ কেনেকুৱা লাগিল এনেকুৱা হৈ বহুত ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিল বাবা পুৰা মজা ক'ত যাব জংগল ক'ত যাবি আজি জীৱনৰ প্ৰথম বাৰ এনেকুৱা হৈছো মানে হয় নেকি বাহ আৰু এইগিলা পোৱালি গিলাক আছে এইগিলাক আমাৰ যোগাৰ গিলা আৰু প্লাছ এইগিলাক আমি কাম গিলা কৰিলো কেনেকুৱা ৰেডি পুৰা দেখা চাবি তল দেখি মনটো গিলিক লাগছি ৰে কেনেকুৱা অনুভৱ ভাই একদম পুৰা ফিলিংছ আহি আছে আগৰ দিনে আনি এই জিলেলে বাইদেউ কেনেকুৱা বন্ধ কৰ কেমেৰা জিলেলে মানে আমি আজি আগৰ দিনে আনিছো কেনেকুৱা অনুভৱ আপোনাৰ আদিম যুগৰ মানুহ লাগিছে পুৰা ফিলিংছ আহি গৈছে মানে ফিলিংছটো আহি গৈছে আদিম যুগৰ মানে কেতিয়াবা গেলি মানে ক'ব পাৰিম না আমি আগৰ দিনৰ মানুহ আছিলো বুঢ়ী গিলাক ড্ৰেছ গিলাক কি ভাল লাগছে নে অ এইবিলাক অনলাইনৰ পৰা আনিছে নেকি বাৰু এই মিছৰ অৰ্ডাৰ কৰি আনিছো হয় নেকি আপুনি ক'ৰ পৰা আনিছে জিলেলে বাইদেউ মই অৰ্ডাৰ দিয়া ও আপোনাৰ ন কাচি নাছে মাথা ও এইবিলাক কাচি মানে বনাই লৈছো এটা হাইৰো নালাগে ফেলাপ কাটো বানছো মই ফেলাপ কাটো বানছো এইবিলাক ড্ৰেছ বাপৰে বিয়াই ফেলে জ্বলি গেছি কাৰ্যসূচী ঠিকে চলি আছে কতখন কাটত বা আছে এটা পিতা গছৰ ফুলা ঠাৰি সৰু থাকোতে খাইছিলো বিৰি হুপি হাম লাজ লাগে বাপে বাপ আদিম যুগৰ মানুহ কেক খাইছে কেক খা কেঁচা বস্তুৱে পুৰি খা আকৌ আজি তখন একদম বনাবা ৰিফাইনাৰী মেকিং বস্তু বনাই কেক বনাই পেলালে এখন বাইদেউ কেনেকুৱা কেক কি খাইছে আপোনালোকে কেঁচা বস্তুহে খায় মানে কেঁচা বস্তু খাব খুজিছিলো আপডেট হৈছে আৰু হিন্দীয়ে গালি বাবুৱে মাই জংঘলৰ মাজত ডিএছএলআৰ লৈ যাব জংঘলৰ মাজত মানে আগৰ যুগত আছে কিন্তু এইবাৰ নতুন যুগত হৈছে মডাৰ্ণ জংগলী এইফালে আমাৰ ডেকাই ওলাই আছে মস্ত ডাঙৰীয়া মানে এইটো আজি বেলেগ আমি মানে জংঘলৰ চিকাৰ কৰি খাব লাগে কেনেকুৱা লাগছে জংগলী হৈ ভাল লাগছে এতিয়া আমি শ্বুটিঙৰ জেগাত আহি পালো ইয়াতে হ'ব শ্বুটিং কেনেকুৱা হয় আপোনালোকে চাই থাকক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব আৰু
এই জংঘল নীলা লাইট কি আসো বাসো আচ্ছা এটা আমার ট্যাঙ্কারা কিসা গিলা লাগবে তো এগুলা লাগবে মৌ স্যান্ডেল উল্টো কথা আছে চ্যানেল আছে এই সাফা আছে না এইভাবে কাছে দে রাইস রেডি না নাচি দি বগার মুখ নে গিয়া খা এইটা হুইয়া সাউন্ডটো সবৰে মুখৰ হেৰিবিলাক লম ওচৰৰ ওচৰ যাম ক্লোজ নলওঁ হা এইটো সব এক্টিভ থাকিব ৰেডি অ্যাকশন নাচি নাচি খাই অ্যাকশন আমি দেখছি মালি এলা ফুল দেওয়া হচ্ছে নাকি রে রে এখন জংঘল অসমীয়া পিয়ৰ খানা পিছে এইবোৰ চিঙি ডিঙি পেলাই দিও কটিয়াৰা চলা এইটো লাছত বাকিখিনি বস্তু দিলো আমাক এটা কাটি দিছো কি এটা কাটি দি আ দে এই না লগাই দিব দে 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 এতিয়া আমাৰ শুটিং শেষ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই